নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক ফুলি থকা ফেলানপচিছ দেখুৱাবলৈ লৈছোঁ। এতিয়া আপোনালোকক মই এটা এটাকৈ দেখুৱাই যাম ফেলানপচিছবিলাকৰ। আৰু ফুলটো বহুত বেছি ডাঙৰ হৈছে আৰু গছজোপা হেল্ডি, বহুত বেছি ধুনীয়া হেল্ডি। আৰু এনেকৈ ফুলি থকা সময়তে আপোনালোকে ল'লে ভাল হয়, কাৰণ প্ৰত্যেকটো কালাৰে আপোনালোকে তেতিয়া চাই পেলাই ল'ব পাৰিব। আৰু এইটো এটা কালাৰ, খুব হেল্ডি প্লাণ্টছ পাব। যদি ফেলানপচিছ ল'বলৈ বিচাৰে তেতিয়াহ'লে এতিয়া মোৰ ওচৰত এনেকুৱা ধৰণৰ ফেলানপচিছবোৰ পাব। আৰু যিসকলে য়েল্ল' কালাৰ বিচাৰিছিলে এতিয়া কিন্তু মোৰ ওচৰত কেইবাটাও য়েল্ল' কালাৰ আছে। আৰু ইয়াতে এতিয়া 3ডাল স্পাইক আছে, ব্লুমিং হ'ব, ইয়াত বাদ এনেকৈ বাদ আহি আছে। আৰু য়েল্ল' কালাৰটো খুব ধুনীয়া এটা কালাৰ। এইটো এটা কালাৰ, খুব ধুনীয়া কালাৰ। ইয়াতো আৰু এতিয়া বাডিং হৈ আছে, ফুলিবলৈ এতিয়াও বাকী। যথেষ্ট ধুনীয়া ডাঙৰ হেল্ডি গছ ইয়াত, কিন্তু এতিয়া ফুলাবলৈ বহুত ভিটামিন বা ইয়াত আমি বহুতখিনি কেয়াৰ ল'বলগীয়া হয়। সেইকাৰণে ইয়াৰ দামটো কিন্তু অকণমান এইবাৰ বেছি হ'ব। আৰু গছো কিন্তু যথেষ্ট ডাঙৰ। এইটো এটা কালাৰ আহিছে 4টা। আৰু কালাৰ অনুসৰি যদি আপোনালোকে এইটো কালাৰ বিচাৰে, কিন্তু গছটো তেতিয়া অকণমান সৰু পাব, কিন্তু এইটো মেচিয়ৰ প্লাণ্টেই হয়। এইটো কিন্তু খুব ধুনীয়া হেল্ডি প্লাণ্ট। ইয়াত কেইবাটাও স্পাইক আছে, ব্লুমিং হ'বলৈ এতিয়াও বাকী আছে, বাডিং অৱস্থাত আছে। এইটো হোৱাইট কালাৰ। এই কালাৰটো আপোনালোকৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ। খুব ধুনীয়া কালাৰ এইটো। ইয়াত ফুলিবলৈ এতিয়াও বাকী আছে। আৰু আপোনালোকক মই এতিয়া গোটেইখিনি দেখুৱাই দিলোঁ। আৰু আপোনালোকে কয় নাৰ্চাৰীত ফুলবোৰ ডাঙৰ হৈ থাকে, আমাৰ ঘৰলৈ নিলে ফুলবোৰ সৰু হৈ যায়। গতিকে আপোনালোকে যদি ফুলবোৰ ডাঙৰ কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে ইয়াত কি স্প্ৰে' কৰিব লাগে সেইকেইটা মই আপোনালোকক এতিয়া দেখুৱাই দিম। ইয়াৰ ফুলবিলাক চব যথেষ্ট ডাঙৰ, বহুত বেছি ডাঙৰ হৈছে। এয়া চব বহুত বেছি ডাঙৰ হ'ব। ইয়াত আপোনালোকে ভাল খাদ্য দিব লাগিব। আৰু যদি আপোনালোকে ভাল খাদ্য দিয়ে অৰ্কিডত, তেতিয়াহ'লে ফুলবোৰ এনেকুৱা ডাঙৰ হয়। আমি যেনেকৈ মানুহে ভাল হেল্ডি খানা খালে হেল্ডি হয়, ঠিক তেনেকৈ ইহঁতকো হেল্ডি খানা দিব লাগিব। আগতেও মই ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ, অৰ্কিডৰ কাৰণে এইটো স্পেচিয়েলি বনোৱা হৈছে। এইটো আপোনালোকে স্প্ৰে' কৰিব পাৰে। 1 লিটাৰ পানীত 2 গ্ৰাম দিব। আৰু এইটো আপোনালোকে 10 দিনৰ মূৰে মূৰে এদিন স্প্ৰে' কৰিব লাগিব। ইয়াতে গোটেইখিনি অৰ্কিডৰ প্ৰয়োজনীয় যিখিনি খাদ্য আছে গোটেইখিনি আছে। আৰু যদি আপোনালোকে এইটো মাৰি থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ আপোনালোকে গছ পাব, খুব হেল্ডি গছ। এইবিলাক চব ইমান ধুনীয়া হেল্ডি গছ পাব আপোনালোকে। ইয়াৰ উপৰিও আপোনালোকৰ যদি অৰ্কিডত পেষ্ট লাগে, যিবিলাক আপোনাৰ বগা মাখি যে, সেই বগা মাখিজাত যদি লাগে, পাতৰ তলত বহুত বগা বগা কপাহৰ নিচিনা লাগি থাকে, বহুতে কয় ইয়াত কপাহৰ নিচিনা লাগি থাকে, সেইবোৰৰ পৰা আপোনালোকে হাত সাৰিবলৈ হ'লে এইটো মাৰিব লাগিব। এইটো হৈছে ফিউমিগেশ্যন। ইয়াৰ হিচাপটো হৈছে 1 লিটাৰত 2 গ্ৰামকৈ স্প্ৰে' কৰিব লাগিব। এইটো যেনেকৈ কৰিব এইটো তেনেকৈয়ে কৰিব। আৰু 10 দিনৰ মূৰে মূৰে ইয়াক তেনেকৈ স্প্ৰে' কৰিব। এতিয়া মই আপোনালোকক দেখুৱালোঁ এইকেইটা বস্তু। যদি আপোনালোকক লাগে অৰ্কিডৰ সৈতে এইকেইটাও ল'ব পাৰিব। আৰু লগতে মই আপোনালোকক এতিয়া এটা কথা ক'বলৈ বিচাৰিছোঁ, যিসকলে অনলাইন মোৰ পৰা প্লাণ্টছ লয় তেখেতসকলে হোৱাটছএপত মেছেজ কৰিব। কমেণ্টত মোক প্লাণ্টছৰ দামবোৰ নুসুধিব, মানে অপেনলি মই দামবিলাক কৈ নিদিওঁ। আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'।